মই একচুৱেলি মাছাজ কৰিব যাওঁতে একদম বডি বিল্ডাৰ পাইছিলোঁ হা তাৰপিছত একদম তাক কৰিছোঁ ৱেইট বঢ়াবলৈ কাৰণে কেনেকুৱা কি খাব লাগে কণী খা বুলি কৈছে লৈ যাওঁ আৰু 1 প্লেট মান 1 প্লেটৰ আমাৰ অসমত যাওঁ কেনেকুৱা হৈছে এবাৰ 6.20 মানে 6 টকা 20 পইচা হৈ আছে আৰু ইয়াৰ চাউলৰ দামবিলাক এনেকুৱা ঠিক ঠাকে আছে আমাৰ অসমৰ দৰে হয় বাকীখিনি কিন্তু কণীটো খাব লাগিব এইটো কণীটো মেইন কাৰণ মই বডি বঢ়াব লাগিব ন মোৰ বডি অকণমান ডাঙৰ হৈ আছে বুজিছে না কি কয় আৰু ইয়াৰ নিমখে কি কি ভেৰাইটিজ নিমখ খাব মানে এটা মানে আমাক কিবা অকণমান বেছিকৈ যদি বস্তু লৈ যাওঁ তেনেহ'লে আমাক নিমখ ফ্ৰীকৈ দিয়ে হা নিমখটো কি কেনেকুৱা ধৰণৰ নিমখ দিছে মানে একদম গুটি ডাঙৰ গুটিটো ইমান যে কিবা এটা গুটি ডাঙৰটো সেই ডাঙৰ নিমখটো দিছিলে এদিনাখন মই বোলো ফ্ৰী দিছে লৈ যাওঁ তাৰপিছত লৈ যাই কিনে চব্জিত দিলোঁ তাৰপিছত নালাগেই নহয় নিমখটো তাৰপিছত দিলোঁ তাৰপিছত অলপমান পিছত গোলাওঁতে বেছি হৈ থাকিলে মানে এনেকুৱা ডেঞ্জাৰ টাইপৰ নিমখ লাগিলে মানে তাৰপিছত পেলাবলগীয়া হ'লে নিমখটো মানে কেনেকৈ ফটককৈ নগ'লে মানে বস্তু বুজিছে নাই সেইকাৰণে আৰু একদম দিগদাৰ হৈ যায় সেইবিলাকৰ কাৰণে আৰু বাকীখিনি ইয়াত আৰু এই দোকানটোত মানে আমাৰ ওচৰতে আছে ইয়াত কেলৈ আহোঁ আমি 1.5 বছৰমান হৈ গ'ল ইয়াতে আহি থাকোঁ মানে কাৰণ ইয়াত হ'লচেল টাইপৰ চব বস্তুবিলাক পায় মানে এইবিলাক চাওক আপোনালোকে প্ৰাইচবিলাক লিখা থাকে আৰু কম দামতে পায় আৰু যোনে দোকান দিয়ে মানে চব মানুহে ইয়াৰ পৰাই লৈ যায় এই তাই মানে আৰু আণ্ডাটো লৈ লওঁ আৰু একদম আণ্ডাটো মেইন থেংক ইউ এই 20টাহে দিলেচোন প্লাষ্টিকটো নাই সিহঁতে আমাৰ যেনে অসমত যেনেকৈ কিবা থাকে ন ট্ৰেটো থাকে ন হোৱাইট কালাৰৰ এই কাগজৰটো যে সেই কাগজটো মানে ইয়াত নাপায় বুজিছেনে প্লাষ্টিকৰ সিহঁতৰ ট্ৰেটো হয় কিন্তু সেইটো এক্সট্ৰাকৈ কিনিবলগীয়া হয় আৰু ট্ৰেটো এনেকৈ খালী কিনিবলৈ কিনো কৰিম হা তেনেকুৱা ধৰণৰ হয় মই দেখাই আছোঁ হা ট্ৰেটো এনেকুৱা প্লাষ্টিকৰ হয় সেইটো মানে কিনিব লাগিব মানে নিজৰ কাৰণে মানে নিকিনিলেও হৈ যায় আৰু সেইবিলাকতো কিন্তু আমাৰ অসমত মানে সেইটো কিবাটো পাই যায় মানে কাগজৰ হয় নহয় বস্তু আপোনালোকেও দেখা পাইছে কিন্তু ইয়াত নাপায় মানে সেইটো বস্তু বুজিছে নে একদম পাৰ্মানেণ্টলি মানে বেষ্ট কোৱালিটি ৰাখিব সিহঁতে দিনলৈকে যোৱাব আৰু কিন্তু এইটো ইউজ এণ্ড থ্ৰ'টো মানে আৰু বাৰে তাৰো এক্সট্ৰা পইচা লয় আৰু পেলাইও দিবলগীয়া হয় নহয় কিন্তু এইটো পাৰ্মানেণ্টলি সিহঁতে কিনি লয় আৰু ডাইৰেক্টলি ৰাখি ধৰিব তাৰ একদম পইচা দি থাকিব নালাগে আৰু বহুত লং লাইফলৈকে এই আৰু তাই আৰু কিবা কিবি বিচাৰি ফুৰিব দেই এতিয়া কোনটো লওঁ কোনটো নলওঁ এনেকৈ বিচাৰি ফুৰিব লাষ্টত একদম খুব দামীটো লৈ যাব বুজিছে নাই খুব দামীটো প্ৰথমতে সৰু সুৰা চাব লাষ্টত একদম দামীটো লৈ যাব আৰু একদম সেইকাৰণে আনিবলৈ মন নাযায় মই এদিনাখন আপোনালোকক দেখাইছোঁ চাগে আপোনালোকক এই ভিডিঅ'ত এই সৰুৱে লৈছে দিয়া ভালে লাগিছে পইচা নাই বুলি কয় দেই তাই একদম বম চিপৰা হয় মোৰ পইচাখিনি ল'ব তুমি হা নিজৰখিনি থৈ দিব আৰু হ'ব মোৰে হয় তাৰ পইচাখিনিও মোৰে হয় ভাল লাগিছে দিয়ক আপোনালোকক বহুত ধন্যবাদ আপোনালোকে ছাপোৰ্ট কৰি আৰু অকণমান ভাল লাগে আৰু এটা দুটামান ছাবস্ক্ৰাইবাৰ বাঢ়িলে মই বিৰাট হেপী বুজিছেনে বেছি নহয় সেই অসমৰ ল'ৰা এজন কি কৰি আছা তুমি এইটো লগাই আছো চানকেট চান কেয়াৰ দিয়া হ'ব লগাই লোৱা পুৰা বডি চডিয়ে বগা হৈ যাবা কৰ্ণফ্লেক্সো খুব দবাই কেনে খাম গাখীৰ লগত এইটো একচুৱেলি আমি ম'ম' বনাওঁতে ইউজ কৰোঁ বুজিছানে কিন্তু খাবলৈও লাগে একচুৱেলি কম এনাৰ্জিৰ কাৰণে খুব ভাল হয় আৰু এতিয়া আৰু যি টি কয় সেইটোৱে খাম যি টি মানে নহয় আৰু মানে এই বডি বিল্ডাৰটোৱে কৈছে আণ্ডা খাবি 6টা খাম আৰু কৰ্ণফ্লেক্সটো খাব পাৰি এইটো এনাৰ্জিৰ কাৰণে ভালেই সেইটোও খাম চবচে তাই খায় চাৰ্জাৰো খায় চব খায় চাৰ্জাৰো খাব তাই এতিয়া ঝাৰু মোক ঝাৰু মাৰিব দিছে মই এইবিলাক এতিয়া ঠিক কৰিব লাগিব